ভৱিষ্যতে মই বহুত আঁচনি ল'লোঁ আৰু সেই আঁচনি মতে মই একবিধকৈ মই প্ৰদান কৰিয়ে আছোঁ আৰু মোৰ বহুতো আঁচনি আছিল যেনেকৈ মই সূৰ্যোদয় আঁচনি এটা মই মনস্থ কৰিছোঁ আৰু মই মিঠাতেল দিম এই দুখীয়া ৰাইজসকলক মই চাহপাত দিম আৰু কিমানখিনি পাৰোঁ মই দিবলৈ চেষ্টা কৰিম গতিকে মই আৰু ভাবি চিন্তিহে মানে আৰু এই আঁচনিবিলাক প্ৰদান কৰিম যিহেতু ৰাইজ মোৰ লগত আছে আৰু মোৰ চৰকাৰৰ দিনত এই আঁচনিখিনি পাই যাবই মানে অসমবাসীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত আপুনি কি কৰিব জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়ত মই এইটোৱে বিচাৰোঁ যে মই আজি যিমান বছৰ মই মানে এই কাৰ্যকাল কৰিলোঁ এই কাৰ্যকালৰ ভিতৰত মোৰ মানে এই জুবিনৰ ক্ষেত্ৰত মই বহুত দুখ পাইছোঁ আৰু জুবিনৰ ন্যায় হোৱাটো ময়ো বিচাৰোঁ কাৰণ জুবিন মোৰ ভাইতুল্য গতিকে জুবিনক ন্যায় আদালতে দিব আৰু মই স্বয়ং মুখ্যমন্ত্ৰী হিচাপে মই জুবিনৰ ন্যায়ৰ কাৰণে বহুত লাগি ভাগি যাম মই আপুনি মুখ্যমন্ত্ৰীৰ ভাও লৈছে আচলতে মুখ্যমন্ত্ৰীৰ ভাও আপুনি কিয় ল'লে এই ভেকচনত মুখ্যমন্ত্ৰী মোৰ অতি প্ৰিয় আৰু মুখ্যমন্ত্ৰীক মই সঁচাকৈয়ে ভাল পাওঁ আৰু যিহেতু মুখ্যমন্ত্ৰীয়ে আমাক সৰ্বসাধাৰণ মানুহক ইমানবোৰ আঁচনি দি আজি কেঁচা ঘৰৰ মানুহে পকী ঘৰত থাকিবলৈ লৈছে বা কোনোবাই স্বচ্ছ ভাৰত হেৰি কৰি মাত্ৰ মানে বাঁহৰ তলে বা কোনো খালী জেগাত শৌচ পেচাব কৰি জাগাগিলা দূষিত কৰিছে গতিকে মামাৰ জৰিয়তে বহুতো আমি চৰকাৰী লেট্ৰিনত হাগিবলৈ পাইছোঁ লজ্জা নিবাৰণ কৰিবলৈ পাইছোঁ আৰু বিশেষকৈ এই সৰ্বসাধাৰণক যিহেতু দুমুঠি পেটৰ চাউল বা চাউলকেইটা দিলে নহ'ব চেনি দিলা কোনোবা আগতে আছিল একগিৰি মানুহৰ ঘৰত কোনোবা গ'লে হয়তো চেনি নাথাকে চাপাত নাথাকে আনৰ ঘৰত খুজিব লগা হয় গতিকে মামাই স্বয়ং বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক যিহেতু ইমান দুখীয়াৰ পৰা মুক্ত কৰিছে সেইকাৰণে মই মামা মোৰ অতি প্ৰিয় আৰু মই নমৰালৈকে মই মামাৰ হেৰি কৰি থাকিম মানে স্মৃতি লৈয়ে জীয়াই থাকিম আৰু মামাৰ সহযোগত মই অতি সহজে মানে সহযোগ আগবঢ়াই দিম দেখিবলৈ পোৱা গৈছে যে এইকেইদিন আপুনি খুব ভাইৰেল হৈ আছে আচলতে আপোনাৰ যি ভেকচনবিলাক ভাইৰেল হৈ আছে কেনেকুৱা লাগিছে ভেকচন কৰি মোৰ ভালে লাগিছে আৰু মোৰ এই সহকৰ্মীসকলে আজি সকলোৰে মগজু দি মানে একমত হৈ কেৱল হিমন্ত মামাৰ এই ভালৰ কাৰণে প্ৰস্তুত হৈছে আজি মই যাওঁ আমাৰ গাঁৱত আমি ভেকচন প্ৰতিযোগিতাৰ প্ৰথম প্ৰতিযোগী হৈ মাত্ৰ আমি প্ৰথম পুৰস্কাৰ লাভ কৰিছোঁ আৰু আজি আঞ্চলিক বিহুতো মই হিমন্ত মামাৰ ভাও লৈছোঁ হয়তো হিমন্ত মামাৰ ভাওলতে মই বহুত কষ্ট হৈছে মোৰ কিন্তু কষ্ট হ'লেও মই কষ্টক মানে নেওচি মাত্ৰ আজি হিমন্ত মামাৰ কাৰণে মই এইখিনি কৰিবলৈ মই মানে সক্ষম হৈছোঁ আৰু হিমন্ত মামা জয় যিমান দিন হিমন্ত মামা থাকিব সিমান আমাৰ অসম জিলিকি থাকিব এতিয়া আপোনাৰ আচল পৰিচয়টো দিয়ক নাম মোৰ আচল নাম মোৰ নাম শ্ৰী বিজুলী দাস মোৰ ভেবলাকে উৎচুপাত ঘৰ মই ভেবলাকে উৎচুপাৰে জীয়ৰী ভেবলাকে উৎচুপাৰে মই বোৱাৰী আৰু মই আজি সৰুকালৰ পৰাই এনেকৈ মই ৰংগমঞ্চ ভাল পাওঁ আৰু প্ৰতি বছৰে এই আঞ্চলিকত হওক য'তে হওক মই ভেকচন ধৰি মই প্ৰথম পুৰস্কাৰ পাবলৈ মই সক্ষম হওঁ আৰু মোৰ থানা চিমলা আৰু ডাকঘৰ জালাঘাট এইখিনিয়ে মোৰ নাম বিজুলী দাস